হেল্ল' বন্ধুসকল, মই ইছৰাফিল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইছৰাফিল বাজালৈ। আপোনালোকে যিসকল ইউটিউবাৰ সেইসকল জানে যে 4000 ঘণ্টা ৱাচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ এবছৰত কমপ্লিট হ'লেহে মনিটাইজেশ্যনৰ কাৰণে অন কৰিব পাৰি। চ' বন্ধুসকল, মই বহুত দিনৰ পৰা ইউটিউবত কাম কৰি আছোঁ, কিন্তু মাজত বহুত দিন কাম কৰিব পৰা নাই, ভিডিঅ' এৰিব পৰা নাই। সেইকাৰণে মোৰ এবছৰ পাৰ হ'ল, 2 বছৰ হৈ গ'ল ইউটিউব চেনেল কৰা, কিন্তু মোৰ ৱাচ টাইম কমপ্লিট হোৱা নাছিলে। কেইদিনমান আগত মোৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হৈছে। হোৱাৰ পাছত মোৰ চেনেল অট'মেটিক ৰিভিউত গৈছে। যোৱাৰ 6-7 দিনমান পাছত এটা মেছেজ আহিছে। মেছেজত আহিছে যে আপোনাৰ চেনেলটো আমি এপ্ৰুভ কৰিব নোৱাৰিলোঁ। মানে ইউটিউব যিটো এলগৰিদম আছে তাৰ পৰা মেছেজ আহিছে যে মোৰ চেনেলটো এপ্ৰুভ কৰা নাই, মানে একচেপ্ট কৰা নাই। মই ভাবিলোঁ কি হ'ল, কি কৰিলোঁ মই, এনেকুৱা কি হ'ল যে একচেপ্ট নকৰিলে। মই কাৰণ বিচাৰি পোৱা নাই। মই বহুত বিচাৰিলোঁ, বহুত ভাবিলোঁ কি হ'ল। মোৰ মনটো অকণ ভাঙি পৰিল। যিমান কষ্ট কৰি ভিডিঅ' বনালোঁ, মোৰ মনটো ভাঙি গ'ল। পাছত আৰু এটা মেইল আহিছে। মেইলত এনেকুৱা আহিছে যে আপুনি ৰিইউজ কণ্টেণ্ট ইউজ কৰিছে, সেইকাৰণে আমি আপোনাৰ চেনেলটো মনিটাইজেশ্যন একচেপ্ট ইনেবল কৰা নাই। ৰিইউজ কণ্টেণ্ট মইতো ভাবি পোৱা নাই। পাছত গম পালোঁ যে ৰিইউজ কণ্টেণ্ট কোনকেইটা। মই কিছুমান ফাংচন বা কিছুমানৰ বিয়াত ডান্স কৰা ভিডিঅ' মই আপলোড কৰিছিলোঁ ইউটিউব চেনেলত। যিকেইটা ভিডিঅ'ত গান আছিলে, কপিৰাইট ক্লেইম লাগি আছে আৰু ৰিইউজ কণ্টেণ্ট বুলি কয়, যিকেইটা মানে ডান্স ভিডিঅ' মানে মোৰ নিজৰ কণ্টেণ্ট নহয়। মানে ধৰি লওক আনাৰ পৰা উঠাই ভিডিঅ' এটা কেমেৰা কৰি দি দিলোঁ, বা কিছুমানে হোৱাটছআপত এটা ভিডিঅ' ক্লিপ দিছে, মই এইকেইটা এডিট কৰি দি দিলোঁ, ফেচবুকত দিছে সেইকেইটা এডিট কৰি দি দিলোঁ। চ' তেনেকুৱা ভিডিঅ' মই আপলোড কৰিছিলোঁ। কৰাৰ ফলত 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হৈছে। হোৱাৰ পাছতো মোৰ চেনেলটো এপ্ৰুভ কৰা নাই। তো বন্ধুসকল, যিসকল নতুন ইউটিউবাৰ তেওঁলোকক মই ক'ব বিচাৰোঁ যে কিছুমান এনেকুৱা মানে ভিডিঅ' আছে, সেইকেইটা ভিডিঅ' আপলোড নকৰিবা যিকেইটা ভিডিঅ' ৰিইউজ কণ্টেণ্ট আৰু কপিৰাইট ক্লেইম থাকে। কিছুমান এনেকুৱা আছে যে ভিডিঅ' নিজৰ কণ্টেণ্ট নিজৰ থাকে, কিন্তু মিউজিক বেকগ্ৰাউণ্ডত মিউজিক দি দিয়ে, সেইকেইটাত কপিৰাইট ক্লেইম লাগি যায়। ইউটিউবৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ইউটিউবত আকৌ এডিট কৰি আপলোড কৰে, সেইকেইটা ভিডিঅ' কপিৰাইট ক্লেইম লাগি যায়। তো বন্ধুসকল, সেইকেইটা ভিডিঅ' তোমালোকে এনেকুৱা আপলোড নকৰিবা, প্ৰব্লেম হ'ব পাৰে, মনিটাইজেশ্যন অন নহ'ব। চ' বন্ধুসকল, সেইকেইটাত অলপ কেয়াৰফুলি হ'বা আৰু ৰিইউজ কণ্টেণ্ট ইউজ নকৰিবা। যদি ইউজ কৰি আছা এতিয়া তোমালোকে ডিলিট কৰি দিয়া। বন্ধুসকল, ৰিইউজ কণ্টেণ্ট মই ইউজ কৰাৰ ফলত মোৰ মনিটাইজেশ্যন অন নহ'ল। এতিয়া আকৌ এমাহৰ টাইম দিছে যে এমাহৰ ভিতৰত মোৰ চেনেলটো আকৌ ঠিক ঠাক কৰি ভিডিঅ'কেইটা ভালদৰে চাই চিতি আকৌ ৰিভিউত পঠাব কৈছে। তেতিয়াহ'লে মই বহুত ভিডিঅ' ডিলিট কৰিলোঁ। সেইকাৰণে মই 15-20টামান ভিডিঅ' ডিলিট কৰি দিলোঁ। ডিলিট কৰাৰ ফলত মোৰ ৱাচ টাইম যিটো আছিলে 4000, তাৰ পৰা কমি গ'ল। এতিয়া আকৌ ৱাচ টাইম কমপ্লিট কৰিব লাগিব মোৰ, আৰু 1 মাহৰ যিটো টাইম দিছে, 1 মাহৰ ভিতৰত মই কমপ্লিট কৰি আকৌ ৰিভিউত পঠাম। এতিয়া মোৰ চেনেলত সকলো ঠিক ঠাক কৰি আছোঁ। ভিডিঅ'কেইটা বহুত ডিলিট কৰি দিলোঁ। যিসকলে নেকি নতুন ইউটিউবাৰ, যিসকলে নেকি ৰিইউজ ভিডিঅ'কেইটা কণ্টেণ্ট ইউজ কৰি আছা, ৰিইউজ কণ্টেণ্ট মানে য'ৰ ত'ৰ পৰা ভিডিঅ' ডাউনলোড কৰিছা, কৰি ইউটিউবত আপলোড কৰিছা, গান আছে, মিউজিক আছে, সেইকেইটা ভিডিঅ' যদি আপলোড কৰিছা, অতি সোনকালে ভিডিঅ'কেইটা ডিলিট কৰি দিয়া, নহ'লে অনাগত দিনত প্ৰব্লেম হ'ব পাৰে, মনিটাইজেশ্যন অন নহ'ব, পাছত বহুত পস্তাব লাগিব। তেতিয়া মনত বহুত দুখ লাগে। যিমান ভিউ হৈছে, ইমান ৱাচ টাইম হৈছে, তেতিয়া ডিলিট কৰাটো বহুত কষ্টকৰ হয়, বহুত অসম্ভৱ হৈ পৰে। চ' গাইজ, যদি তোমালোকে ৰিইউজ কণ্টেণ্ট ইউজ কৰিছা তেতিয়া এতিয়াই ডিলিট কৰি দিয়া, আৰু কপিৰাইট ক্লেইম আছে সেইকেইটাও ডিলিট কৰি দিয়ে। প্ৰাইভেট নকৰিবা। প্ৰাইভেট কৰিলে সিহঁতে ইউটিউব যিটো এলগৰিদম আছে, এলগৰিদম সকলো ভিডিঅ'বোৰ চাই পায়। মানে পাব্লিক নহয়, মানে পাব্লিকে চাই নাপায়, কিন্তু ইউটিউব এলগৰিদম যিটো আছে সিহঁতৰ ওচৰত সকলো ভিডিঅ' মানে পাব্লিছ হৈ পৰে, সকলো ভিডিঅ' চাই পায়। চ' বন্ধুসকল, প্ৰাইভেটো নকৰিব, ডিলিট কৰি দিয়া। ভিডিঅ'টা যিমান আছিলে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।